নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি জানিম ধনু ৰাশি 2023 বৰ্ষৰ ভৱিষ্যত ফল। ধনু ৰাশিৰ লোকৰ বাবে 2023 বৰ্ষৰ আৰম্ভণি কাম আৰু বৃত্তিৰ বাবে শুভ দেখা যাব। এই 2023 বৰ্ষত আপুনি আপোনাৰ কৰ্মক্ষমতা আৰু মানসিক ক্ষমতাৰ বলত আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব। পাৰিবাৰিক আৰু সামাজিক জীৱন এই বছৰ ধনু ৰাশিৰ লোকৰ বাবে পৰিয়াল আৰু সমাজৰ দৃষ্টিকোণৰ পৰা অনুকূল হ'ব। বছৰৰ আৰম্ভণিতে চতুৰ্থ স্থানত বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ পৰিয়ালত অনুকূল আৰু সুখদায়ক পৰিৱেশ বজাই ৰাখিব। এই 2023 বৰ্ষত আপোনাৰ পৰিয়ালত শুভ কাম সম্পন্ন হ'ব আৰু তাত আপোনাৰ ভূমিকা প্ৰধান হ'ব। কেৰিয়াৰ আৰু শিক্ষা ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰৰ আৰম্ভণি মধ্যমীয়া হ'ব। আপোনাৰ ৰাশিৰ পঞ্চম স্থানত থকা ৰাহু শিক্ষা বা ধৰ্মীয় ৰীতি-নীতিৰ অভাৱৰ কাৰক হ'ব পাৰে। যদি আপুনি চাকৰি বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে বছৰৰ শেষত সফলতা নিশ্চয় পাব। প্ৰেম আৰু বিবাহৰ সম্পৰ্ক যোৱা কেইবছৰমানৰ পৰা আপোনাৰ জীৱনত বহুত উন্নতি হোৱা দেখা গৈছে। কিন্তু আপোনাৰ প্ৰেম বিবাহৰ সপ্তম ঘৰ এই বছৰ শক্তিৰ ঘৰ নহয়। যদিও এই বছৰ আপোনাৰ সামাজিক স্বাধীনতা অধিক হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ প্ৰেমৰ প্ৰতি আগ্ৰহৰ অভাৱ হ'বলৈ গৈ আছে। এই বছৰত ধনু ৰাশিৰ লোকে ৰোমাঞ্চতকৈ বন্ধুত্বক অধিক গুৰুত্ব দিয়া দেখা যাব। স্বাস্থ্য এই বছৰত আপোনাৰ আৰোহীৰ ওপৰত ৰাহুৰ দিশটোৱে হঠাতে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এই বছৰত 22 এপ্ৰিলৰ পিছত আপোনাৰ ৰাশিৰ সময়সীমা শুভ হ'ব। আপুনি আৰ্থিক অৱস্থাক লৈ বেছি চিন্তা নকৰিব, নহ'লে ইয়াৰ নেতিবাচক প্ৰভাৱে মানসিক অশান্তি আৰু দুখৰ সৃষ্টি কৰিব। ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা ধনু ৰাশিৰ লোকসকলৰ বাবে অনুকূল হ'ব। আপোনাৰ ৰাশি দ্বাদশ স্থানত থকা বৃহস্পতিৰ বাবে 2023 বৰ্ষৰ আৰম্ভণিতে বিদেশ ভ্ৰমণ কৰাৰ প্ৰবল ইংগিত দেখা গৈছে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল ধনু ৰাশিৰ 2023 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।